Hi Dostam, welcome to my YouTube channel. আজি শ্যাম মন্দিৰত যাম, মই যাম আৰু মোৰ লগত মোৰ বন্ধু আছে বিশ্বজিৎ সৰকাৰ আৰু আজি এইটো গাড়ী লৈ যাম চব এই গাড়ীটো লৈ যাম আজি শ্যাম মন্দিৰটো দেখাম আজি আপোনালোকক চাব আৰু যদি আহিব লগা থাকে মন্দিৰটো চাবলৈ তেতিয়া আহিব এইটো মোৰ বন্ধু বিশ্বজিৎ সৰকাৰ হাই হাই থাকক আমি আৰম্ভ কৰিলোঁ যাই আছোঁ যাওক ৰাস্তাটো চাওক ৰাস্তাটো কাটি দিয়া ভাল লাগিলে কমেণ্ট কৰিব আপোনালোকে গাড়ীটো কিনা নাই এটা আমাৰ মধুগড়ৰ পৰা গাড়ী বনাইছে এটা লোকেল গেৰেজত বনোৱা গাড়ী এইটো তাৰ স্পেক চাওক কেনেকুৱা চেনেলটো ছাবস্ক্ৰাইব কৰিব আমার রাস্তা মধুরিয়া আছে মন্দিৰটো যাব পাৰিব আপোনালোকে এই মন্দিৰত যাম ব্ৰিজটো পাৰ হ'লে ৰাস্তা পাম এই ৰাস্তাটো ঘূৰি ঘূৰি যাব লাগিব মন্দিৰত চাই থাকোঁ এটা মন্দিৰৰ ৰাস্তা হয় এটা মন্দিৰৰ ৰাস্তা চাইছোঁ আমি এইটো এটা ৰাস্তাত আছে মূৰ্তিটো দেখালে আপোনালোকে চাব আৰু ব্ৰিজ এইটো ব্ৰিজ দি আহিলোঁ ওপৰেদি আহিলোঁ ব্ৰিজটো সেই ব্ৰিজটো তলত আহিছোঁ এতিয়া আহি আছোঁ ৰ'ব ভিডিঅ' হ'ল নেকি ভিডিঅ'ৰ দৰে লাগি আছে এইটো ভিডিঅ'তে আছে এইটো মন্দিৰ বেয়া নাপাব দোস্ত কাৰণ মন্দিৰৰ ভিতৰত সোমাব নোৱাৰে ইয়াৰ কাৰণ হ'ল মন্দিৰৰ চৌহদত ফটো তোলা বা ভিডিঅ' কৰা নিষেধ আছে সেইকাৰণে বাহিৰৰ পৰা ভিডিঅ'টো দেখাই আছোঁ আপোনালোকক মন্দিৰটো চাওক ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থাকিব চ' থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'ছ